মানে পে এণ্ড ইউজ পৰ্যায়লৈকে পৰ্যবেক্ষিত হৈছে। অৰ্থাৎ ৰাজহুৱা শৌচাগাৰবিলাকত যে লিখা থাকে পইচা দিয়ক আৰু ব্যৱহাৰ কৰক, সেই পৰ্যায়ত যদি নেতৃত্বক বা সংগঠনবিলাকক মানুহে ভাবিবলৈ লয়, সেইটো আচলতে অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আমি জাতীয় নেতৃত্বক আহ্বান জনাম, সেয়া অসমৰ যোনটো জাতীয় সংগঠনে নহওক লাগিলে, যে লাগে ইমান পৰ্যায়ত আমি আমাৰ কাম কাজখিনি সুশৃংখলিতভাৱে আগবঢ়াই লৈ যাব লাগে, যাতে আমাক কোনেও পে এণ্ড ইউজ বুলি আঙুলি টোৱাব নোৱাৰে। মই বিদ্যুৎ শইকীয়াৰ কথাটো এটাই ৰিপ্লাই দিছো, নদীবান আন্দোলন ফ্লপ, নদীবান ফ্লপ, গুৱাহাটীত মানুহক ভূমি পট্টা দিম বুলি ক'লে ফ্লপ। কোনটো আন্দোলন কৃষক মুক্তিয়ে কওক, কোনটো আন্দোলন ছাকচেছফুল হ'ল, কোনটো আন্দোলন ছাকচেছফুল হ'ল? তোমালোকে এজন বিধায়কৰ তলত বিধায়কৰ ভোট বেংকৰ কাৰণে কাজিয়া লাগি থাকিবা, আমাৰ জাতি সত্তাটোক ভেঙুচালি কৰিবা, বাংলাদেশীৰ ওচৰত মূৰ ধুৱাবা। তোমালোকৰ যদি কথা ইয়াত শুনিবলৈ যায়, তোমালোকৰ ল'ৰা এটা 20 লাখ টকা খুজি পেলাই জেলত থকা নাই জানো? বিল আছে থানাৰ কোনোবাই আজিলৈকে তোমালোকৰ এগেইনষ্টত পোষ্ট দিছে নেকি? তোমালোকৰ এগেইনষ্টত আমি কিবা মন্তব্য কৰিছো নেকি? শুনক, মই এটা কথা স্পষ্টকে কৈছো, পাব্লিক টয়লেট কেইটাহে জেলত আছে, পইচা বিচৰা কেইটা পইচা বিচাৰি উমানন্দ মুদৈ জেলত আছে, কিন্তু আমি একো প্ৰতিক্ৰিয়া দিয়া নাই। আমাৰ ওচৰলৈ সাংবাদিক বহুতবাৰ আহিছে, কিন্তু আমি প্ৰতিক্ৰিয়া নাই দিয়া। আমি নিজৰ ককাই ভাইৰ মাজত কাজিয়া হোৱাটো নিবিচাৰো। কিন্তু তোমালোকে দাম্ভিকতা কথা কবা, তোমালোকৰ MLA ভোট বেংক লাগে, আমাক নালাগে নে? আমাক অনা অসমীয়া ভোটো নালাগে, হিন্দু বাংলাদেশী ভোটো নালাগে, আমাক মুছলমান বাংলাদেশী ভোটো নালাগে। আমি খিলঞ্জীয়া হয়, ইয়াত মূৰ তুলি জীয়াই থকা মানুহ। আমি এইবোৰ পলিটিক্সৰ কথা, যোনদিনা পলিটিক্সত আহিম কাৰো ভোট নালাগে বুলি কৈ আহিম। নপুংসক নহয় আমি। তোমালোকৰ নিচিনা ক্ষমতা হেৰাম বুলি যে তোমালোকে ভয় খোৱা, ক্ষমতাৰ পৰা গুচি যাবা বুলি, আমাৰ ক্ষমতা নাই, তথাপিতো আমি ৰজা।